এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ লৈ আহিছো কিন্তু ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে হিমন্ত চৰকাৰ ফালৰ পৰা এটা বৃহৎ ঘোষণা কৰা হৈছে মাজত মাত্ৰ 18 দিন অহা 22 ছেপ্টেম্বৰত ৰাজ্যৰ 12,000 যুৱক যুৱতীয়ে পাব নিযুক্তি পত্ৰ চৰকাৰী চাকৰি লাভ কৰিব 12,000 যুৱক যুৱতীয়ে আৰু একেলগে খানাপাৰাত 12,000 যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব অসম চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এটা বৃহৎ ঘোষণা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত সভাটোকৈ জৰুৰী খবৰ যে ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বৃহৎ ঘোষণা সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মাজত মাত্ৰ 18টা দিন অহা 22 ছেপ্টেম্বৰত ৰাজ্যত 12,000 যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব 22 ছেপ্টেম্বৰত ৰাজ্যত সৰ্ববৃহৎ নিযুক্তি 22 ছেপ্টেম্বৰ ৰাজ্যত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে মাজত মাত্ৰ 18 দিন 22 ছেপ্টেম্বৰৰ দিনটোতে ৰাজ্যৰ 12,000 যুৱক যুৱতীয়ে একেলগে এপইণ্টমেণ্ট লাভ কৰিব ৰাজ্যৰ 12,000 যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি আৰু খানাপাৰাত একেলগে সেইসকল যুৱক যুৱতীক এপইণ্টমেণ্ট দিয়া হ'ব আৰু অসম চৰকাৰে ইতিমধ্যে তাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে আৰু একেলগে 22,000 যুৱক যুৱতীক নিযুক্তি পত্ৰ দিব চৰকাৰে এই মুহূৰ্তত সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো একেলগে 12,000 যুৱক যুৱতীক এপইণ্টমেণ্ট দিয়া হ'ব হিমন্ত চৰকাৰৰ ফালৰ পৰা এটা বৃহৎ ঘোষণা কৰা হৈছে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে মাজত মাত্ৰ 18টা দিন আছে আৰু অহা 22 তাৰিখৰ দিনটোতে খানাপাৰাত 12,000 যুৱক যুৱতীক একেলগে চাকৰি প্ৰদান কৰা হ'ব কোন কোন বিভাগত চাকৰি পাব সেয়া আমি উল্লেখ কৰিছো অসম আৰক্ষীৰ কনিষ্টবল উপ পৰিদৰ্শক পদত বৃহৎ নিযুক্তি 5,200 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ অৰ্থাৎ গৃহ বিভাগত 5,200 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ'ব অসম আৰক্ষীৰ কনিষ্টবল আৰু উপ পৰিদৰ্শক ইয়াৰ উপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব শিক্ষা বিভাগতো নিযুক্তি পত্ৰ দিয়া হ'ব শিক্ষা স্বাস্থ্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ডাঙৰ খবৰ এই মুহূৰ্তত কেইবাটাও বিভাগৰ তথ্য উল্লেখ কৰা হৈছে স্বাস্থ্য বিভাগতো হ'ব বৃহৎ নিযুক্তি স্বাস্থ্য বিভাগতো হ'ব বৃহৎ নিযুক্তি শিক্ষা স্বাস্থ্য সকলোতে প্ৰদান কৰা হ'ব এই বৃহৎ নিযুক্তি আমি এই মুহূৰ্তত পুনে পুনে ষ্টুডিঅ'লৈ ৰাখিবলৈ চেষ্টা কৰিছো আমি পুনে পুনে ষ্টুডিঅ'লৈ ৰাখিছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰা হৈছে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা হৈছে মাজত মাত্ৰ 18টা দিন অহা 22 ছেপ্টেম্বৰত ৰাজ্যৰ 12,000 যুৱক যুৱতীক এপইণ্টমেণ্ট দিয়া হ'ব আমি এখন অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা এখন জাননী এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ য'ত তেওঁলোকে প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছিল অসম চৰকাৰৰ ফালৰ পৰা মাত্ৰ এটা দিনৰ পূৰ্বে য'ত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে 1 লাখ নিযুক্তি লক্ষ্যৰে অহা 22 ছেপ্টেম্বৰত 12,000 নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব ডাঙৰ খবৰ এই মুহূৰ্তত মাজত মাত্ৰ 18টা দিন আছে 1 লাখ নিযুক্তি লক্ষ্যৰে 22 ছেপ্টেম্বৰত 12,000 নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব আৰু ক'ত ক'ত দিয়া হ'ব সেয়া আমি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু সেই নিযুক্তি পত্ৰ কোনে দিব সেয়াও ইতিমধ্যে উল্লেখ কৰিছে ইয়াত অসম চৰকাৰৰ ফালৰ পৰা যে 1 লাখ নিযুক্তি লক্ষ্যৰে অহা 22 ছেপ্টেম্বৰত 12,000 নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰিব মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ দিব এপইণ্টমেণ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিব একেলগে 12,000 দিয়া হ'ব কোনটো বিভাগ গৃহ বিভাগ স্বাস্থ্য বিভাগ শিক্ষা বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন একে সময়তে লোক নিৰ্মাণ বিভাগতো নিযুক্তি হ'ব আৰু সেইকেইটা বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো আমি পঢ়ি দিবলৈ চেষ্টা কৰিম খুবেই এটা গুৰুত্বপূৰ্ণ অংশ ইয়াত উল্লেখ কৰা হৈছে বিভিন্ন পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত 12,000 গৰাকী চাকৰি প্ৰাৰ্থীক বিভিন্ন বিভাগৰ আনুষ্ঠানিকভাৱে চৰকাৰী সেৱাত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব উল্লেখ্য যে যোৱা মে' মাহত খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত 30,000 যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল আৰু অহা 22 ছেপ্টেম্বৰ অনুষ্ঠিত হ'বলগীয়া নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত গৃহ বিভাগৰ অধীনত কনিষ্টবল উপ পৰিদৰ্শক পদত 5,200 গৰাকী অৰ্থাৎ গৃহ বিভাগ যদি আমি চাওঁ হোম ডিপাৰ্টমেণ্ট যিটো গৃহ বিভাগ সেই গৃহ বিভাগত 5,200 গৰাকী তাত অসম আৰক্ষীৰ কনিষ্টবল আৰু উপ পৰিদৰ্শক সাব ইন্সপেক্টৰৰ কথা ইয়াত উল্লেখ কৰা হৈছে উপ পৰিদৰ্শক আৰু কনিষ্টবল খুবেই গুৰুত্বপূৰ্ণ আমি পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ
কনিষ্টেবল আৰু সাব ইন্সপেক্টৰ 5200 গৰাকীক নিযুক্তি পত্ৰ দিয়া হ'ব ইয়াৰ উপৰি লোক নিৰ্মাণ অৰ্থাৎ পিডব্লিউডি বিভাগৰ অধীনত 256 গৰাকী